ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ ভাষা বিষয়ৰ কবিতা এটা আলোচনা কৰিম। কবিতাটিৰ নাম আগলি বাঁহত বগলীৰ বাহ। এতিয়া পঢ়ি যাম। ল'ৰাহঁতে চোৱা বৰ হাকুটিৰে লৰাইছে আমৰ ডাল, ক'ত যে আম ক'ত যে পৰিছে কাষতেই আছে শাল। আগলি বাঁহত দেখিছানে বাৰু বগা বগলীৰ বাহ, ল'ৰাহঁতৰ এদিন পৰিল চকুত কৰোঁতে আহ যাহ। খুৰাই ক'লে নাভাঙিবা দেই নিৰীহ চৰাইৰ বাহ, অতি যতনেৰে বাঁহটি সাজিছে গোটাই শুকান ঘাঁহ। বৰষুণ পৰি হৈছে পিছল কাষৰ আলি বাট, খুৰাৰ দেহাও থৰক বৰক বাট বিষ আছে গাত। খগেনে খুৰাৰ হাতত ধৰি ক'লে আগবঢ়াই দি, বিষুৱা দেহাৰে হাতলৈ বাৰু নগ'লেনো হয় কি।